টিভি চেনেলটো স্বাগতম জনাইছোঁ। আলুতে এটা অনুৰোধ, আমাৰ চেনেলটো চোৱাৰ আগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, আলুটো ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টিটো বজাব। হয় আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ মহাবিদ্যালয় পৰাগডাচলী ষ্টেডিয়ামত আমি উপস্থিত আছোঁ। আপোনালোকক জনাবলৈ পাই অতি আমি দুখ পাইছোঁ যে এই পৰাগডাচলী ষ্টেডিয়ামখনত বিগত কেইমাহমানৰ আগতে বিজেপি চৰকাৰখনে বিজেপি চৰকাৰখনে মহিলা সবলীকৰণ নামত ইয়াত এটা বিশাল মহিলা সমাৰোহ ইয়াত আয়োজন কৰা হৈছিল, য'ত হাজাৰ হাজাৰ মহিলা গোট খাইছিল। কিন্তু অতি দুখৰ বিষয়, বিজেপি চৰকাৰখনে যি মহিলা সবলীকৰণ নামত যিখন মহিলা সমাৰোহ পাতিলে, পতাৰ পিছত সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহলৈ এই শিৱসাগৰ জিলাৰ পৰাগডাচলীয়া খেলপথাৰখন সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহলৈ ঠেলি দিলে তেওঁলোকে। এই খেলপথাৰখনৰ মাজত ইমান এটা ব্যাগুম গাঁত আপোনালোকে যদি নিজে আহি ইয়াত চাবলৈ আহে দেখিব, এটা ব্যাগুম গাঁত সদৃশ ইয়াত গাঁত সৃষ্টি কৰি থৈ গ'ল। ডাঙৰ দীঘল তেওঁলোকে বিশাল অট্টালিকা সদৃশ পেণ্ডেল দিয়াৰ নামত বৃহৎ তেওঁলোকে এটা নলা সৃষ্টি কৰি থৈ গ'ল, যাৰ বাবে এই ফিল্ডখনত বিগত কেইমাহমানৰ আগতে এই ফিল্ডখনত আমাৰ স্থানীয় বহুতো যুৱক যুৱতী সৰু কণ ল'ৰা ছোৱালীয়ে ইয়াত আৰ্চাৰী খেলিছিলে, ক্ৰিকেট খেলিছিলে, ফুটবল খেলিছিলে, শাৰীৰিক ব্যায়াম অনুশীলন কৰিছিলে আবেলি সময়ত। কিন্তু আজি তেওঁলোকে খেলপথাৰখন এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি থৈ গ'ল, সেই যুৱক যুৱতীসকলে ছাত্ৰ ছাত্ৰীসকলে ইয়াত খেলিবলৈ আহিবলৈ ভয় কৰা হ'ল। ইমান এটা ব্যাগুম গাঁত সৃষ্টি কৰিলে, য'ত তেওঁলোকে যদি ইয়াত খেলিবলৈ আহে কেনেবাকৈ সেই গাঁতত ভৰি মাৰে তেওঁলোকে ভৰি ভগাটো নিশ্চিত। গতিকে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, মই বীৰ আছি থানাই শিৱসাগৰ জিলাৰ সমিতি এইটোৱে ক'ব বিচাৰিছোঁ, যিদৰে আপোনালোকে এই খেলপথাৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল, অনতিপলমে অতি শীঘ্ৰে এই ফিল্ডখন কিন্তু আপোনালোকে ঠিক কৰাৰ ব্যৱস্থা কৰক। শিৱসাগৰ কলেজ ষ্টেডিয়াম মহিলা সবলীকৰণ পতাৰ নামত মহিলা সমাৰোহ পতাৰ নামত যিদৰে শিৱসাগৰ কলেজ ষ্টেডিয়ামখন ধ্বংস কাৰ্য চলাই থৈ গ'ল, এই ক্ষেত্ৰত বীৰ আছি থানা শিৱসাগৰ জিলা সমিতিৰ ফালৰ পৰা আপুনি কি আপোনাৰ মন্তব্য কি হ'ব? ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰাগডাচলীয়া ষ্টেডিয়ামখনত মহিলা সবলীকৰণৰ নামত যি ষ্টেডিয়ামখন গৰাখহনীয়াত উপনীত কৰিলে, তাৰ বাবে আয়োজক কমিটিক আমি ধিক্কাৰ দিছোঁ, আয়োজক কমিটিক আমি গৰিহণা দিছোঁ। তেওঁলোকে এবাৰ হ'লেও আহি মেলি এই ষ্টেডিয়ামখনৰ মহিলা সবলীকৰণ পতাৰ পিছত চাবহি লাগিছিলে কি অৱস্থা ইয়াত পৰিণত হৈছে। এই ষ্টেডিয়ামখনত আমাৰ স্থানীয় বা শিৱসাগৰ জিলাৰ বিভিন্ন ক্ৰীড়াবিদসকল, ক্ৰীড়াৰ লগত জড়িত খেল ধূলাৰ সৰু কণ মইনা ল'ৰা ছোৱালীসকল ইয়াত আহি খেলেহি। কিন্তু আজি এই ষ্টেডিয়ামখন এনেকুৱা এটা পৰ্যায়লৈ উপনীত কৰিলে, ইয়াত আপোনাৰ খেলাৰটো দূৰৰে কথা, ইয়াত আপোনাৰ ভৰি দিবলৈ ঠাই নাইকিয়া হৈছে। বিভিন্ন ধৰণৰ গাঁতৰ সদৃশ এটা হৈ মেলি পানী জমা হৈ গৈছে। আৰু গতিকে আমি আয়োজক কমিটিক ইয়াৰ পৰাই বীৰ লাচি থানাই দাবী জনাইছোঁ যে অনতিপলমে এই পৰাগডাচলীয়া ষ্টেডিয়ামখন আগৰ খেলৰ উপযোগী কৰি তুলিবৰ বাবে আমি দাবী জনাইছোঁ। যদি তেওঁলোকে খেলাৰ উপযোগী আগৰ লেখীয়া খেলাৰ উপযোগী কৰি নুতুলে, আমি কিন্তু চৰকাৰখনে মহিলা সমাৰোহ পতাৰ নামত ষ্টেডিয়াম যিখন কৰি থৈ গ'ল, আজি বীৰ লাচি থানা আঞ্চলিকৰ তৰফৰ পৰা এটাই কথা কওঁ যে আগৰ দৰে যেনেকৈ খেলপথাৰখন আছিল তেনেদৰে যেন নিৰ্মাণ কৰিব লাগে। ইউটিউব চেনেল অপৰূপা টিভি। ইউটিউব অপৰূপা টিভিৰ যোগাযোগ নম্বৰ 9085365562 আৰু 8638222515। স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰে অপৰূপা টিভি চালে বহুতো ভাল কথা শিকিব পাৰিব। ইউটিউব চেনেল অপৰূপা টিভি। অপৰূপা টিভিৰ আপুনিও দৰ্শক হৈ সকলো ভাল অনুষ্ঠান উপভোগ কৰক। পৰিয়ালৰ সকলোৱে একেলগে চাব পাৰে অপৰূপা টিভি। অপৰূপা টিভি ইউটিউব চেনেলটোৰ এতিয়ালৈ প্ৰতি ঘণ্টাত 1000কৈ দৰ্শক বাঢ়ি আছে। ৰঙিয়াৰ পৰা চলি আছে অপৰূপা টিভি। ৰবিন দাসে পৰিচালনা কৰা ধাৰাবাহিকসমূহৰ প্ৰায় 300টা খণ্ড দেখিবলৈ পাব অপৰূপা টিভিত। অপৰূপা টিভিক আপুনি সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকন দি বজাবলৈ নেপাহৰিব। মাহিন্দ্ৰি চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত সকলো ধাৰাবাহিক বা কথা ছবি আপুনি এই চেনেলটোত চাবলৈ পাব। প্লে ষ্টৰতো অপৰূপা টিভি এপটো উপলব্ধ। আজিয়ে ইনষ্টল কৰক অপৰূপা টিভি।
ইউটিউবত অপৰূপা টিভি সকলোৰে একত অপৰূপা টিভি ৰঙিয়াৰ সম্পদ ৰঙিয়াৰ গৌৰৱ ইউটিউবত অপৰূপা টিভি চাও ভাল ভাল অনুষ্ঠান চলি আছে ইউটিউব চেনেল অপৰূপা টিভি